নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি লৈ আহিছোঁ মই ক্লাছ 5 ইংলিছৰ লেচন 2 দ্য জয় অফ হেল্পিং। অসমীয়া অৰ্থটি কৈ দিম, তোমালোকে মনোযোগেৰে শুনি যাবা। দ্য জয় অফ হেল্পিং মানে হৈছে সহায় কৰাৰ আনন্দ। দ্য স্কুল বেল ৰেং, স্কুলৰ বেলটো বাজি উঠিল। ৰাজু, নিতা এণ্ড গীতা ৰাছ টু স্কুল এজ দে ৱেৰ গেটিং লেট। ৰাজু, নিতা এণ্ড গীতাই স্কুললৈ বুলি লৰ দিলে কিয়নো সিহঁতৰ পলম হৈছিলে। দ্য মৰ্ণিং এছেম্বলি ৱাজ এবাউট টু বিগিন। ইতিমধ্যে ৰাতিপুৱাৰ প্ৰাৰ্থসভা আৰম্ভ হ'বলৈ লৈছিলে। ছাম হাউ দে মেনেজ টু জইন দ্য এছেম্বলি। কোনোমতে সিহঁতে প্ৰাৰ্থসভাত জইন কৰিব পাৰিলে। এট দ্য এণ্ড অফ দ্য এছেম্বলি দ্য হেডমাষ্টাৰ এনাউন্স আই হেভ ছামথিং ভেৰি ইম্পৰ্টেণ্ট টু টেল ইউ। প্ৰধান শিক্ষকে ঘোষণা কৰিলে যে মই তোমালোকক এটা দৰকাৰী কথা ক'বলৈ ওলাইছোঁ। উই অল ন' এবাউট দ্য আৰ্থকুৱেক ডেট অকাৰ্ড ইয়েষ্টাৰডে। তোমালোক সকলোৱে জানে যে যোৱাকালি হৈ যোৱা ভূমিকম্পটোৰ বিষয়ে। ইট ডেষ্ট্ৰয়ড মেনি এৰিয়াজ ইন আৱাৰ নেইবাৰিং ডিষ্ট্ৰিক্ট। এই ভূমিকম্পটোৱে আমাৰ ওচৰৰ বহুকেইখন জিলাত ধ্বংস কৰিছে। পিপুল হেভ লষ্ট দেয়াৰ হোমছ এণ্ড বিলংগিংছ। বহুতো মানুহৰ ঘৰবিলাক ধ্বংস হৈছে আৰু লগতে বস্তু বাহানিও ধ্বংস হৈছে। মেনি পিপুল হেভ ডাইড এণ্ড মেনি হেভ গট ইনজিয়ৰ্ড। বহুতো লোকৰ মৃত্যু ঘটিছে আৰু কিছুসংখ্যক লোকৰ আঘাতপ্ৰাপ্ত হৈছে। চ' উই মাষ্ট হেল্প দিছ পিপুল। সেয়ে আমি তেখেতসকলক কিছু লোকক সহায় কৰিব বিচাৰোঁ। প্লিজ কণ্ট্ৰিবিউট হোৱাট এভাৰ ইজ পচিবল ফৰ ইউ। তোমালোকে সাধ্য অনুসৰি কি কৰিব পাৰিবা? দান বৰঙণি আগবঢ়াব পাৰিবা। ইউ কেন গিভ ফুডছ আইটেমছ, ফ্ৰেছ অৰ ড্ৰাই, ৱাটাৰ বটলছ, ক্লথ, মানি এটচেট্ৰা। তোমালোকে কিছু খাদ্য যোগান ধৰিব পাৰিবা, যেনে শুকান আৰু সতেজ খাদ্য, পানীৰ বটল, কাপোৰ, টকা পইচাৰ ইত্যাদি। টুমৰো আফটাৰ মৰ্ণিং এছেম্বলি উই উইল কণ্ডাক্ট ইয়ৰ কণ্ট্ৰিবিউশ্যন এণ্ড এ টিম অফ টিচাৰ এণ্ড ষ্টুডেণ্ট ৰিপ্ৰেজেণ্টিং আৱাৰ স্কুল উইল গ' টু দ্য এফেক্টেড এৰিয়া এণ্ড ডিষ্ট্ৰিবিউট দিছ আইটেমছ এমং দ্য আৰ্থকুৱেক ভিক্টিমছ। তোমালোকে কাইলৈ মৰ্ণিং এছেম্বলিৰ পিছত মই তোমালোকৰ পৰা বস্তু দান বৰঙণিসমূহ সংগ্ৰহ কৰিম আৰু আমাৰ ছাত্ৰ আৰু শিক্ষকৰ এটা দল হৈ কিনে আমাৰ স্কুলৰ পৰা সেই এফেক্ট হোৱা এৰিয়াটোত এই বস্তুসমূহ তেওঁলোকক আৰ্থকুৱেকত সহায় কৰিব পাৰিম। এইখিনিয়ে আছিল আজি। ধন্যবাদ।